ৰাইজৰ ঘৰ বাৰী ভাঙি দি আৰু ৰাইজৰ ছয় সম্পত্তি নষ্ট কৰি ৰাইজৰ জীৱনৰ সম্পত্তিৰ মূল্যৰ বিনিময়ত আমি ইণ্ডাষ্ট্ৰী হোৱাটো নিবিচাৰোঁ। BTC অঞ্চলত বহুত জাগা আছে, বহুত ঠাই আছে, বহুত মাটি এতিয়াও আছে। এইবিলাক মাটি আমি চিনাক্ত কৰি পেলাই য'ত বহুৱালে ৰাইজৰ কোনো ক্ষয়ক্ষতি নহয়, মানুহৰ জীৱন সম্পত্তি কেতিয়াও বিনষ্ট নহয় আৰু য'ত সামাজিকভাৱে জাতি জনগোষ্ঠী চবেই গ্ৰহণ কৰিব পাৰিব তেনেকুৱা ধৰণৰ ঠাইবিলাক বাছনি কৰি ইণ্ডাষ্ট্ৰীবিলাক বহুৱাই দিলে ভাল হয়। গতিকে য'ত বেছিকৈ কণ্ট্ৰভাৰ্চি আছে, য'ত মানুহবিলাকে নাকচ কৰিছে মানে দিব খোজা নাই, এইবিলাকত য'ত জলভাৱে ৰাইজৰ লগত যুদ্ধ কৰি পেলাই কাম কৰাটো চৰকাৰবিলাকে মানে এইটো চিন্তা চৰ্চা কৰিব নালাগে। মই তেখেতসকলক আহ্বান জনাইছোঁ। তাই অল্টাৰনেটিভ বহুত আছে, সেইবিলাকত তেওঁলোকে আকৌ মানে চাই মেলি ইণ্ডাষ্ট্ৰীটো বহুৱাওক। ইণ্ডাষ্ট্ৰী আমাক লাগিব, ইণ্ডাষ্ট্ৰী ইয়াৰ পৰা ঘূৰি যোৱাটো মই নিবিচাৰোঁ। আমাৰ অঞ্চলৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু ৰজগাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব লাগিব। ইয়াৰ কাৰণে মেচিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পলিচি লৈ পেলাই আমি বাহিৰৰ পৰা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকক আকৰ্ষণ কৰিব লাগিব, আনিব লাগিব। ইয়াত বাহিৰৰ পৰা বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবিলাকে ইনভেষ্ট কৰিব লাগিব। মানে ডাইৰেক্ট ইনডাইৰেক্ট মানুহবিলাকে যাতে জব অপৰচুনিটি, চাকৰি বাকৰি যাতে সুবিধা পায়, ইকনমিক উন্নয়নৰ কাৰণে মানে এৰিয়া অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যাতে সুবিধা হয়। ইয়াৰ দ্বাৰা দি আমাৰ বেকাৰ সমস্যা সমাধান কৰাৰো এটা উপায় নিশ্চয় ওলাব। গতিকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি সেইটো আমি কেতিয়াও বিৰোধ নকৰোঁ, কিন্তু নট এট দি কষ্ট অফ মানে লাইফ এণ্ড প্ৰপাৰ্টি অফ দি মানে পাব্লিক, সেইটো মই নিবিচাৰোঁ। ভাল জেগা আছে, অল্টাৰনেটিভ জেগা আছে, য'ত ক্ষয়ক্ষতি নহয়, বহুত বিশাল বিশাল এলেকা আছে, সেইবিলাকৰ প্ৰতি আমি নজৰ ৰাখি নতুনকৈ চোৱা চিতা কৰাৰ প্ৰয়োজন আছে। সেইটো তেওঁলোকে যাতে পুনৰ বিচাৰ কৰে। এই সমস্যা আজি সমাধান হৈ গ'ল। ইয়াৰ কাৰণে ৰাইজে উৎফুল্লিত হৈছে, ৰাইজে যথেষ্ট মানে কি কয় ভাল পাইছে, আনন্দ লাভ কৰিব পাৰিছে। দীৰ্ঘদিনীয়া এটা দাবী সমস্যা, এই সমস্যাৰ কাৰণে ৰাইজে বহুত বিপদত পৰিব লগা হৈছিল। এই বিপদৰ পৰা আৰাইব পালে নিশ্চয়কৈ ৰাইজে মানে আজি এই বিয়াৰ নিচিনা মানে আনন্দ উল্লাসেৰে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো দেখিবলৈ পাইছোঁ। নিৰ্বাচন যিটো ফকিৰগ্ৰাম সমষ্টিক লৈ আপোনালোকে কেনেকুৱা প্ৰস্তুতি চলাইছে? ফকিৰগ্ৰাম সমষ্টি এইবাৰ আমাৰ হাতত আহিছে। আমি ইয়াৰ পৰা আমাৰ ৰাইজৰ প্ৰতিনিধি, জনপ্ৰতিনিধি আমি পোৱাটো খাটাং। ইয়াত মানে আপোনালোকে একো সন্দেহ ল'ব নালাগে, BPF দলৰ পৰা ইয়াত মানে ভাল এজন ব্যক্তিক আমি কেণ্ডিডেট মানে থিয় কৰাই এই সমষ্টিখন আমি উদ্ধাৰ কৰিম। এই সমষ্টিৰ মানুহবিলাকে যথেষ্ট কষ্ট ভোগ কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত যিটো মিল আছিল, যিটো মিলা প্ৰীতি, শান্তি সম্প্ৰীতি, সমন্বয় আছিল, এইবিলাক মানে বহুত টান হৈ গৈছে। ৰাইজে সেইটো বিচৰা নাই আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ মাজত মানে মিলা প্ৰীতি, শান্তি সম্প্ৰীতি, সমন্বয় ৰক্ষা কৰাৰ স্বাৰ্থত আৰু লগতে ক্ষীপ্ৰতাৰে উন্নয়নৰ কাম কাজ হোৱাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে। ইয়াৰ কাৰণে BPF দলৰ দ্বাৰাহে সম্ভৱ বুলি মানুহবিলাকে ইতিমধ্যে স্পষ্টকৈ বুজি পাইছে। গতিকে এইবাৰ BPF দলকে ফকিৰগ্ৰামবাসী ৰাইজে ভোট দি পেলাই জিকাই দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। গতিকে আমাৰ কেণ্ডিডেট ইয়াত আপোনালোকে জিকি যোৱাটো দেখা পাব। এই ব্ৰিজখন অসম চৰকাৰে চেংচন দিয়াৰ ফলত যিটো আমি এটা দীৰ্ঘদিনীয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ দাবী দাৱা আছিলে, লঙা নদীৰ ওপৰত এটা RCC ব্ৰিজ বনোৱা, সেই আমাৰ ৰাইজৰ দাবী দাৱা যিহেতু অসম চৰকাৰে পূৰণ কৰি দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মোৰ নিবেদনৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ অভাৱ অভিযোগ সেইবিলাক দূৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে যিটো চেংচন ইয়াত দিলে ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ পৰা, সেইটো চেংচনটো পোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে আজি উৎফুল্লিত হৈছে, আজি চবে সুখী হৈছে, চবে আনন্দ উল্লাসেৰে আমাৰ আজিৰ এই আধাৰশিলা স্থাপনৰ যিটো কাৰ্যসূচী ইয়াৰ কাৰণে অংশগ্ৰহণ কৰিছে। আমি সকলোৱে জানো আমাৰ ঢেপডিপি, ঠেকলিগুৰি আৰু সেইফালে চিকাৰগাঁও, মাউৰীয়া গাঁও অঞ্চলৰ ৰাইজৰ চিকিলাৰ লগত ডেইলি অহা যোৱা হয়। বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলেও স্কুলবিলাকত চিকিলাত অহা যোৱা কৰিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মানুহবিলাকে পানীত পৰি আজি মানে বহুত তেনেকুৱা ধৰণৰ কষ্ট পোৱা আমি সকলোৱে জানো। এই অঞ্চলৰ ৰাইজে আজি কমিউনিকেশ্যন নোপোৱাৰ কাৰণে এটা মানে ব্লক হৈ থকাৰ নিচিনা এটা সমস্যাৰ লগত জৰ্জৰিত হৈছিল। গতিকে মই MLA হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে ইয়াত তেখেতসকলে ব্ৰিজ এখন বনাবৰ কাৰণে জোৰদাৰভাৱে দাবী উত্থাপন কৰিছিলে আৰু ময়ো আপ্ৰাণ চেষ্টা কৰি পেলাই আজি এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আৰু আমাৰ জনগণৰ
জনগণৰ এই অভাৱ অভিযোগ দূৰ কৰাৰ ক্ষেত্ৰত মই অসম চৰকাৰৰ লগত বিষয়টো গুৰুত্ব সহকাৰে মানে উত্থাপন কৰি পেলাই তেওঁলোকৰ পৰা আদায় কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। চেষ্টা কৰি আজি ভাগ্য ভাল যে সঁচাকৈ মোৰ দাবী দাৱা অঞ্চলৰ ৰাইজৰ দাবী দাৱাৰ প্ৰতি সঁহাৰি জনাইছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আৰু তেখেতৰ কৃপাত আজি আমি এই ব্ৰিজখন ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ অধীনত চেংচন আনিবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ এই দলং অতিকৈ যিহেতু জৰুৰী আছিল আৰু এই দলংখন নিৰ্মাণ কৰি উলিওৱাৰ পিছত এই অঞ্চলৰ আমাৰ চিটিলা দেৱদ্বীপী নামাপাৰা আমাৰ এইফালে মানে কি কয় টেকলিগুৰি মাউৰীয়া গাঁও চিকাৰগাঁও এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে অহা যোৱা কৰাৰ বেলেকাত যথেষ্ট সুচল হ'ব। যথেষ্ট কম সময়ৰ ভিতৰতে আমি এই ৰাস্তা দি অহা যোৱা কৰাৰ সুবিধা পাম। তাৰো বিষয় জড়িত হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ বিষয় জড়িত হৈ আছে। আমাৰ যিসকল মানে কি কয় হস্পিটেল মেডিকেলবিলাকত যোৱাৰ বেলেকাত তেখেতসকলৰ যে বহুত গড়ি সেইফালে দথমাৰ পিনে বা বাউৰাগুৰিৰ পিনে গৈহে তেওঁলোকে আহিব লগা হৈছিল। এই পৰ্যায় এতিয়া আৰু নাথাকিবগৈ। এই সমস্যা আজি মানে আঁতৰি গ'ল বুলি আমি ক'ব পাৰিছোঁ। গতিকে আজি নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিব আমাৰ জাগাৰী ঠিকাদাৰ মানে ছ'চিয়েল ৱাৰ্কাৰ মাননীয় আমাৰ কুমাৰ দেৱনাথ ডাঙৰীয়াই পাইছে। যিহেতু তেওঁ অঞ্চলৰ এজন সমাজকৰ্মী ব্যক্তি হিচাপে যিহেতু চবেই জানে, তেখেতে এই দলংখন নিজ হাতেৰে যিহেতু নিৰ্মাণ কৰিব আৰু খুব সুন্দৰকৈ ৰাইজে বিচৰা ধৰণে ডিপাৰ্টমেণ্টৰ নিয়ম নীতি পালন কৰি পেলাই তেওঁ দলংখন নিৰ্মাণ কৰি উলিয়াবলৈ যত্ন ল'ব আৰু তেখেতক চবেই সহায় কৰিব। আমি সহায় কৰিম, ডিপাৰ্টমেণ্টে গাইড কৰিব। গতিকে ৰাইজক মই আহ্বান জনাইছোঁ, আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আজি আমি পূৰণ কৰিছোঁ। গতিকে ৰাইজৰ সম্পত্তি ৰাইজক আজি মই এই দলংখন গতাই দিছোঁ। গতিকে ৰাইজ আপোনাসকলে আজি যোৱা দিনবিলাকত যিটো জীয়াতু ভুগিব লগা হৈছিলে, যন্ত্ৰণাত আপোনালোকে মানে ভুগিব লগা হৈছিল, ইয়াৰ পৰা আপোনালোকে আজি পৰিত্ৰাণ পাইছে আৰু ইয়াৰ কাৰণে আমি সকলোৱে একগোট হৈ এক মুখেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক আমি ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে। মই তেখেতক ৰাইজৰ হৈ ধন্যবাদ দিছোঁ।